Hi guys, hope you are all have fine, okay? আজিৰ এই ভিডিঅ'ত এটা খেল জগতৰ লগত জড়িত থকা সেই খেলটোৰ লগত জড়িত থকা বিষয়বোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনাৰ আগত ৰখাৰ চেষ্টা কৰিম, অলৰাইট? তেতিয়াহ'লে সেই খেলটো কি? আপুনি থাম্বনেইল চাই নিশ্চয় জানিছে, এই খেলটোৰ নাম হ'ল চেছ, দবা খেলা, okay? চোৱা, এই ভিডিঅ'ৰ জৰিয়তে আপোনাক মই চেছ খেলিবলৈ নিশিকাওঁ। এই খেলৰ লগত জড়িত থকা তথ্য বিষয়সমূহ আপোনাৰ আগত ৰখাৰ চেষ্টা কৰিম, okay? ওকে, চেছ খেলটোৰ বিষয়ে আমাৰ ভাৰতৰ সকলো মানুহৰ লগত জ্ঞান থকাটো এইটো কাৰণে প্ৰয়োজন বুলি মই ভাবোঁ। এই চেছ খেলটো আমাৰ ভাৰতবৰ্ষতে জন্ম হোৱা খেল আৰু ইয়াৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত লিখিত পৰীক্ষাত চেছ খেল জগতৰ প্ৰশ্ন বহুত আহে। মই বহুবাৰ দেখিছোঁ, ওকে ৱাইট মোৰ কোৱাৰ এইটো উদ্দেশ্য নহয় যে ভাৰতবাসী এই খেলৰ বিষয়ে জানিব লাগে। আমাৰ দেশতে জন্ম হোৱা খেল, গতিকে বৰ্তমান চেছ খেল জগতত কি হৈ আছে, কোনজন বৰ্তমান সময়ত বিশ্ব চেম্পিয়ন, আমাৰ ভাৰতবৰ্ষৰ কোন ডাঙৰ খেলাৰী জড়িত হৈ আছে, ঠিক তেনেধৰণৰ জ্ঞান ৰখাৰ কথা মই কৈছোঁ, ওকে? প্ৰথম ভাগতে এইটো কওঁ, আমাৰ ভাৰতবৰ্ষৰ খেল জগতৰ শ্ৰেষ্ঠ এৱাৰ্ডটো কি? সেইটো হ'ল মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড। এই এৱাৰ্ডটোৰ নাম আগতে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড নাম আছিলে, এতিয়া সলনি কৰি মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড নাম ৰখা হৈছে, ওকে? আৰু এই খেল ৰত্ন এৱাৰ্ডৰ সৰ্বপ্ৰথম বিজেতাজন কোন আছিল জানেনে? জানে নিশ্চয় বহুতে, সি জনা মহাপুৰুষ, মোৰ মতে মহাপুৰুষ লেজেণ্ড বিশ্বনাথন আনন্দ। ৰিয়েলি লেজেণ্ড এজন ব্যক্তি, 5 বাৰ বিশ্ব চেম্পিয়ন এজন চেছ খেলাৰী। চোৱা, মই বহুত চেলিব্ৰিটি ডাঙৰ খেলাৰী দেখিলোঁ, বা এইজন ব্যক্তি খেলৰ জৰিয়তে হওক বা ইণ্টাৰভিউৰ জৰিয়তে হওক যেনেকুৱা এটা জেণ্টেলমেনৰ পৰিচয় দিয়ে, বিগ ফেন, ওকে? মই এইজন লেজেণ্ডৰ বিষয়ে কিছু তুলি দিম। জন্ম 11 ডিচেম্বৰ 1969 চেন্নাইত হয়। বৰ্তমান সময়ত এখেতৰ বয়স 53 ইয়াৰ্ছ। খেল ৰত্ন এৱাৰ্ডৰ লগতে পদ্মভূষণ 2 বাৰ, পদ্মশ্ৰী আৰু অৰ্জুন এৱাৰ্ড, এইসমূহ এৱাৰ্ড এইজন লেজেণ্ডে লাভ কৰে, ওকে? এইজন ব্যক্তি এতিয়া সময়ত খুব কম চেছ টুৰ্ণামেণ্টত ভাগ লয়। বিশ্ব চেছ টুৰ্ণামেণ্টৰ পৰা অৱসৰ লৈছে, যেনেকৈ মহেন্দ্ৰ সিং ধোনী বিশ্ব ক্ৰিকেটৰ পৰা অৱসৰ লৈছে, কিন্তু লীগ মেচ IPLৰ দৰে মেচবোৰ খেলে, ওকে? তেনেদৰে এইজন ব্যক্তিও কিছুমান টুৰ্ণামেণ্টতহে অংশগ্ৰহণ লোৱা দেখা যায়, অলৰাইট? ইয়াৰ মাজনী চেছ খেলাৰী আছিল আৰু তাইৰ পৰা সৰুৰে পৰা চেছ খেলিব শিকিছিল। যেতিয়া ই 10 বছৰ মানৰ আছিল, সেই সময়ত সৰু ল'ৰা চেছ প্ৰতিযোগিতাবোৰত ভাগ লৈছিল আৰু প্ৰতিযোগিতাবোৰত প্ৰথম স্থানো পাইছিল। তেতিয়া ইয়াক পুৰস্কাৰৰ নামত 10 টকা দিছিল। 1973 মানৰ কথা হ'ব ইয়াৰ, কাৰণ যিহেতু ই 10 বছৰ আছিল, ওকে? আৰু সেই সময়ত 10 টকাৰ মূল্যও বহুত আছিল, আৰু সেই 10 টকা পাই চিধাই ই আইচক্ৰীম খাবলৈ গৈছিল। বিশ্বনাথ আনন্দ কোৱা মতে তেওঁৰ সৰুকালত আইচক্ৰীম বহু ফেভৰেট আছিল, ওকে? আৰু যেতিয়া টুৰ্ণামেণ্ট খেলি 10 টকা পাই চিধাই আইচক্ৰীম খাব গৈছিল, ওকে? এই ক্ষেত্ৰত মোৰ মতে শিকিব লগা কথাটো এনেধৰণৰ, আমাৰ কিছুমান সৰু অনুষ্ঠান, গাঁৱৰ অনুষ্ঠানবোৰত যিবোৰ আমি সৰু ল'ৰা ছোৱালীৰ বাবে খেল প্ৰতিযোগিতা পাতোঁ, আমি বেছিভাগ পুৰস্কাৰৰ ক্ষেত্ৰত কিতাপ ঘৰৰ সামগ্ৰী দিয়া দেখোঁ। কিতাপ ঘৰৰ সামগ্ৰী দিয়াটো বেয়া নহয়, বহুত ভাল, কিন্তু 10-12 বছৰৰ ল'ৰা ছোৱালী এজনে কিতাপ এখনৰ মূল্য বুজি নাপায়। ঘৰৰ সামগ্ৰী এটা পোৱাত ঘৰত কিমান সহায় হ'ব সিও ইমানকে ভাবি চাব নাজানে, ওকে? 10-12 বছৰৰ বয়সৰ ল'ৰা ছোৱালী এজন অলপ স্বাৰ্থপৰৰ দৰে হয়, নিজৰ কষ্টৰ ফলত পোৱা বস্তুটো যেন তেওঁৰ কামত আহে সেইটো বিচাৰে। তেনে ক্ষেত্ৰত পুৰস্কাৰত টকা দিয়াটো মেইন মাধ্যম বুলি মই ভাবোঁ। সেই টকাৰে তেওঁ মিঠাই খায় বা মন পচন্দৰ বস্তু এটা লয়, তেওঁৰ কথা। কেনেকৈ পুৰস্কাৰৰ লোভত সৰু ল'ৰা ছোৱালী এজনক প্ৰতিযোগিতাৰ খেলপথাৰলৈ নমাই আনিব পাৰোঁ, সেইটো বেছি গুৰুত্ব দিয়াটো বেছি ভাল বুলি মই ভাবোঁ। আৰু সেই ক্ষেত্ৰত টকাৰ লোভ সৰু ল'ৰা ছোৱালীৰ বহুত থাকে, ওকে? কি ঠিক কিতাপ আৰু সামগ্ৰীৰ অৱহেলাত খেলপথাৰত নোহোৱা ল'ৰাজন টকাৰ লোভত আহি ভাল প্ৰদৰ্শন দেখায়, আৰু ভাল প্ৰদৰ্শন দেখা পালে আজিৰ সময়ত বহুত সংগঠন অনুষ্ঠান আছে খেলত আগবাঢ়ি যাবৰ বাবে সহায় কৰা, ওকে? মোৰ পাৰ্চনেল থিংকিং, ওকে? আপোনাৰ এগ্ৰী নাথাকিব পাৰে, ওকে? চেছ খেলৰ ক্ষেত্ৰত ডেভেলপিং কাৰেণ্ট এফেয়াৰৰ ক্ষেত্ৰত জানিব লগা কিছুমান কথা হ'ল, বৰ্তমানৰ সময়ত বিশ্ব চেম্পিয়নজন চাইনাৰ ডিং লিৰেন, আৰু আমাৰ ভাৰতত বৰ্তমান সময়ত চেছ গ্ৰেণ্ড মাষ্টাৰৰ সংখ্যা 82টা। এই সংখ্যা চেঞ্জ হৈ থাকে, ওকে? নিশ্চয় আপুনি যদি চেছ গেমক লৈ ফ'ল' কৰি থাকে, ইয়াৰ ক্ষেত্ৰত আহিব লগা প্ৰশ্ন উত্তৰ নিশ্চয় জানিব। আৰু আমাৰ দেশতে জন্ম হোৱা খেলটোৰ বিষয়ে দেশবাসীয়ে জনাটো নিশ্চয় ভাল বুলি মই ভাবোঁ, অলৰাইট? নাও মই ভিডিঅ'টো এইখিনিতে শেষ কৰিম। থেংক ইউ ফৰ ৱাচিং, হেভ এ গুড ডে।